নমস্কাৰ স্বাগতম জনাইছো মোৰ আৰু এটা অন্য ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আজিৰ ভিডিঅ'টো অলপ ব্লগ টাইপৰ ভিডিঅ' হ'ব। মই আজি শিৱসাগৰ টাউনলৈ চাইকেল চলাই যাম। শিৱসাগৰত মোৰ অলপ কাম আছে। মই আপোনালোকক দেখাই যাম কেনেকৈ গৈছোঁ, কি কৰিছোঁ, কি কৰিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব আৰু ইণ্টাৰেষ্টিং হ'ব আজিৰ ভিডিঅ'টো। নহ'লে বলক মই মোৰ ৰুমৰ পৰা এতিয়া ওলাওঁ। ৰাতিপুৱা প্ৰায় 8টামান বজাত গৈছোঁ। মই একো ভাত চাত খোৱা নাই, টাউনতে খাই ল'ম আৰু বেগটো ল'ব লাগিব। মই বস্তু কেইটামান ল'বলৈ আছে আজি। প্ৰায় মই 3 কিলোমিটাৰমান আহিলোঁ চাইকেল চলাই। চাইকেল চলোৱা ভিডিঅ'টো মই দেখুৱাব নোৱাৰিম। চাইকেল শ্ব'ৰুমটোলৈ প্ৰায় 16-17 কিলোমিটাৰ আমাৰ ঘৰৰ পৰা। ইমান দূৰ চলাই যাব লাগিব। চলাই ইমান ভাল লাগে না, ফ্ৰী লাগে চাইকেল। বলক নহ'লে কণ্টিনিউ। চাইকেলখনত বটল হোল্ডাৰ, লাইট, হৰ্ণ, মোবাইল হোল্ডাৰ চব লগাই থোৱা আছে। প্ৰায় মই 20-25 মিনিটত 12 কিলোমিটাৰ চাইকেল চলালোঁ। এতিয়া মই শিৱসাগৰ পুখুৰী পাৰত আছোঁ। পুখুৰী পাৰৰ পৰা এতিয়াও মই প্ৰায় 6-7 কিলোমিটাৰ যাব লাগিব চাইকেল শ্ব'ৰুমটোলৈ। আপোনালোকক দেখুৱাম মই। আমাৰ শিৱসাগৰ পুখুৰী পাৰখন দেখুৱাইছোঁ। খুব সুন্দৰ লাগে, দেখিছে শিৱদৌল। প্ৰায় 1 কিলোমিটাৰমান আছে আৰু মই পামহি আৰু শিৱসাগৰ 4 কিলোমিটাৰ দূৰ শিৱসাগৰ টাউনৰ পৰা। এখন হাতেৰে চলাই গৈছে, বহুত কষ্ট। দিখৌ দলং পাইছোঁহি। প্ৰায় আধা কিলোমিটাৰমান আছে চাইকেল শ্ব'ৰুমটোলৈ। মই আপোনালোকক দেখুৱাম। চাইকেলৰ শ্ব'ৰুমখন এতিয়ালৈ খোলা নাই। প্ৰায় 9টামান বজাত খোলে চাগে। মই 9টাৰ বজাৰ আগতে আহি পালোঁ, 8:40 মানত। সেইকাৰণে মই এইডোখৰত আহিছোঁ। পিছফালে দেখিছে চাগে, মোৰ পিছফালে কি আছে, ৰংঘৰ বাকৰি। অলপ টাইমটো পাছ কৰি লওঁ আৰু 9টামান বজালৈকে। 9টামান বজাত গৈ চাম খুলিব নে নুখুলে। আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ। আহিলে কলেজীয়া দিনবোৰৰ স্মৃতিবোৰ সজীৱ হৈ যায়। ভাল লাগে আহি, মাজে মাজে আহোঁ। লগৰবোৰৰে মনত পৰে। আমি ইয়ালৈ আহিছিলোঁ আগতে। মোৰ শিৱসাগৰ কলেজখন বেছি দূৰ নহয় ইয়াৰ পৰা, প্ৰায় 2 কিলোমিটাৰমান আছে। তাৰ পৰা আমি আহিছিলোঁ সন্ধিয়া সময়ত কেতিয়াবা। এনেই বাকৰিত মোৰ ব্যক্তিগতভাৱে বহুতো স্মৃতি জড়িত হৈ আছে। সেইবোৰ বাৰু এতিয়া খুলি নকওঁ। এতিয়া সোমাই যাওঁ। ফাইনেলি মই চাইকেলৰ শ্ব'ৰুমটোলৈ আহি পালোঁ। দাদাজনৰ আহি পালে, খুলিলে। এতিয়া দাদাজনে পৰিচয়টো দিব আৰু লোকেশ্যনটো কৈ দিব। মোৰ নাম জাহিৰ আহমেদ। শ্ব'ৰুমৰ লোকেশ্যনটো হৈছে নআলি, শিৱসাগৰ, নিয়েৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্প। আপোনাৰ ইয়াত কিমানৰ পৰা ষ্টাৰ্ট হয় আৰু কিমানলৈ আছে? আমাৰ ইয়াত আপোনাৰ নন গিয়াৰ চাইকেল আপোনাৰ
8-10 মানৰ পৰা ষ্টাৰ্ট হ'ব গিয়েৰৰ আপোনাৰ 15-18 হাজাৰ মানৰ পৰা তেনেকৈ ৰিক্সটো আপোনাৰ বহুত লাখ টকাৰ ওপৰলৈকে আছে আপুনি দেখুৱাই দিব নেকি কেইখনমান ইয়াত থকা ঠিক আছে বাৰু আহি যাব আপোনালোকে ভেৰাইটিজ চাইকেল আছে আপোনাৰ 10,000 পৰা লাখ টকাৰ ওপৰলৈকে চাইকেল ইয়াতে আছে যদি ল'ব বিচাৰে আহি যাব পাৰে শিৱসাগৰ টাউনৰ পৰা বেছি দূৰ নহয় প্ৰায় 2-3 কিলোমিটাৰ আছে মানৰ মডেল আৰু প্ৰাইচ ৰেঞ্জবোৰ কৈ দিব এইখন হৈছে চেণ্টৰ ওপৰত হয় নাম আৰু মডেল আৰু প্ৰাইচ আপোনাৰ এইবোৰ পায় হাইব্ৰিড চাইকেল মিনি থকা এইবোৰ আপোনাৰ 21,500 25,900 25,000 ওপৰত আছে এইবোৰ হাইব্ৰিড চাইকেল এইবোৰ পায় MTB এইবোৰ আপোনাৰ কেছটো এইখন আপোনাৰ 91 ব্ৰেণ্ডৰ 91 আৰু ন ব্ৰেণ্ডৰ এইবোৰ আপোনাৰ 19,800 20,800 30,000 এতিয়া এভেইলেবলত কোনখন বেছি মানে প্ৰাইচটো হাই হৈছে এভেইলেবল আপোনাৰ যোনটো হাইষ্ট প্ৰাইচ মানে সেইটো দেখুৱাব বৰ্তমান হাই ৰেঞ্জৰ মানে এইখন 39,000 এইখন 39,000 না 39,000 এইখন 31,000 31,000 ইয়াতকৈ দামী দামীও আছে বৰ্তমান শ্ব'ৰুমত ৰখা নাই গোডাউনত আছে না 56,000 85,000 তেনেকুৱা ৰেঞ্জৰ আছে পে'মেণ্টবোৰ কেনেকৈ হয় মানে আপোনাৰ ইয়াত কেছো হ'ব কাৰ্ডো হ'ব ন EMI হয় নাই ইয়াত EMI হয় ন যদি ডাউন পে'মেণ্ট কিবা এটা দিয়েও ল'ব পাৰি বাকী HDFC ফাইনেন্স হ'ব ফাইনেন্স হয় ন ঠিক আছে বাৰু A few moments later. টাউনৰ পৰা আহি মই জাষ্ট ঘৰত আহি পাইছোঁহি মানে চাইকেলখনৰ ছাৰ্ভিচিং আছিলে ফ্ৰী ছাৰ্ভিচিং আছিলে সেইকাৰণে কৰাই ল'লোঁ লকডাউনত চবেই ঘৰতে সোমাই একদম অৱস্থা বেয়া হৈ গৈছে মানুহ ফুলি গৈছোঁ সেইকাৰণে মই 30 days-ৰ ফিটনেছ ছিৰিজ ভিডিঅ' এটা বনাম অলপ ট্ৰেন্সফৰ্মেশ্যন টাইপৰ পূৰা ছিক্স পেক উলিয়াম বুলি ভাবিছোঁ কি হয় জানো আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব ইনষ্টাগ্ৰামত আপডেটবোৰ দি থাকিম আৰু মই উইকলি এটাকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম সেইকাৰণে মই আজি কেইটামান বস্তু লৈ লৈছোঁ মোক ট্ৰেন্সফৰ্মেশ্যনত লাগিব সেইকাৰণে বজাৰ অলপ কৰিলোঁ মই দেখুৱাম কি ল'লোঁ আৰু মোৰ আগতো আছেই বস্তু অলপ নহ'লে বস্তুবোৰ চাই লওঁ কি মই ল'লোঁ এই দুটা মোনা দেখিছে চাগে ইয়াতে বস্তুবোৰ আছে সেইবোৰ মই আগৰ পৰাই ইউজ কৰি আছোঁ ফিছ অইল আৰু মাল্টিভিটামিন লিপ 52 এণ্ড ভিটামিন কেপচুলটো মই বেছিকৈ নাখাওঁ কেতিয়াবা এসপ্তাহ মূৰত এটা খাওঁ ফিছ অইলটো সদায় ডেইলি খাওঁ ৰাতি শোৱাৰ আগত আৰু মাল্টিভিটামিনটো দিনত ভাত খোৱাৰ পাছত বেগ দুটা অলৰেডি খুলি ল'লোঁ ভিতৰত কি আছে মই দেখুৱাম এতিয়া আপোনালোকৰ আগত এই প্ৰথম সৰুটো খুলি লৈছোঁ এই দেখিছে আপোনালোকে ওটছটো মই দিনত ব্ৰেকফাষ্টত ল'ব পাৰি লগতে এয়া মোৰ নেভিয়া ক্ৰীম বডি স্প্ৰে গাখীৰটো মই নাখাওঁৱেই কিন্তু লৈ লৈছোঁ কেতিয়াবা লাগিবও পাৰে সদায়তো মই গাখীৰ নাখাওঁ খাই ভাল নালাগে মোৰ গাখীৰ বেছি লোৱা নাই 6টা লৈছোঁ গাখীৰৰ পেকেট আৰু কফি লৈ লৈছোঁ ৱেট কমাব হ'লে ৰাতিপুৱা খালী পেটত খাব লাগিব ব্লেক কফি তেতিয়া আপোনাৰ ৱেটটো
কমি যাব। লগতে এনাৰ্জিৰ কাৰণে যেতিয়া মই ৰানিং কৰিম ন, ডেইলি 3 টাইম ৰানিং কৰিম, ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া, তেতিয়া মোক লাগিব ৰানিং কৰোঁতে। লগতে পিনাট বাটাৰ লৈ লৈছোঁ ব্ৰেডৰ লগত খাবলৈ, আৰু চেভলন লৈ লৈছোঁ গা ধুওঁতে ইউজ কৰিবলৈ। আৰু সিটো বেগত আছে আপোনাৰ, সেইটো হ'ল কাজু বাদাম লৈ লৈছোঁ 200 গ্ৰাম। এতিয়া আলমণ্ডো লৈ ল'লোঁ। এতিয়া মগু লৈ লৈছোঁ 1 কেজি। আপোনাৰ এইটো পাপৰো লৈ লৈছোঁ। বুট লৈছোঁ, বুট 3টা ভেৰাইটিজ লৈছোঁ। এইটো আপোনাৰ বাদাম, বুটৰ লগত তিয়াই খাবলৈ। আমাৰ আৰু 1 পেকেট বুট। ৰানিং কৰিলে এনাৰ্জি লাগিব, বুটটো তিয়াই খাব লাগিব, তেতিয়াই এনাৰ্জিটো পাম। 3টা লৈছোঁ। লগতে দাইল লৈ লৈছোঁ, দাইলটোতো ঘৰত থাকেই। সেইবোৰে, লগতে চাহ পেকেট লৈছোঁ। সেইবোৰ গোটেইখিনি বস্তু ট্ৰেন্সফৰ্মেশ্যনত লাগিব, সেইকাৰণে মই লৈ লৈছোঁ আগতে। সেইখিনি নুজুৰিব পাৰে, পিছত মই লৈ ল'ম। এতিয়া ইমানখিনিয়ে লৈ লৈছোঁ, কাৰণ পইচা নথকা মানুহ, দুখীয়া মানুহ, সেইকাৰণে অলপ কমকৈ লৈ লৈছোঁ। পিছত যদি শেষ হৈ যায় আকৌ লৈ ল'ম। মোৰ ট্ৰেন্সফৰ্মেশ্যন জাৰ্ণিটোত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লাগিব। আপোনালোকে যদি মোৰ সহায় কৰে, মোৰ আৰু উৎসাহ বাঢ়িব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ মই আগ্ৰহী হ'ম। সেইকাৰণে আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ পইচা নাযায়, ভয় নকৰিব, ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু ধুনীয়া ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। আপোনালোকেও ৰাতিপুৱা সোনকালে উঠি প্ৰেক্টিচ কৰক, ধুনীয়া হৈ থাকক, সুস্থ হৈ থাকক। আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।